নমস্কাৰ। আজি বেলেগ এঠাইৰ ভিডিঅ' আপোনালোকক দেখাম বুলি ভাবিছোঁ। বিহুবৰ মোক কমেণ্ট কৰি আছিলে বাইদেউ এজনীয়ে, মানে আমাৰ ইয়াতো একো নাই, শেষ হৈ গ'ল, বহুত বানপানী বুলি কৈছে। কমেণ্ট কৰি মোক জনাইছে যেনিবা ভিডিঅ' এটা বনাব বিহুবৰৰ। মামা বিহুবৰতো অলপ বহুত নষ্ট কৰিলে বানপানীয়ে। মই ভিডিঅ'টো প্ৰায় বনাই আছোঁ, আপোনাৰ মামা হাত জুৰি কৈছোঁ এবাৰ আগবাঢ়ি যাওক। মানুহবোৰ আহে, ডাঙৰ ডাঙৰ গাড়ীবোৰ আহে, তাৰপিছত দেখে, তাৰপিছত ডিগিটো চাই, ডিগিত যদি কিবা কিবি থাকে দিবলৈ কয়, মানুহবোৰ দি দিয়ে, তাৰপিছত আকৌ যায়, আকৌ আহে, সেনেকৈ আকৌ চায়, যদি নাথাকে তেতিয়া যাবলৈ যায়। মানুহ ডিগি আশাতে আমি থাকোঁ, আৰু কোনোবা মানুহ আমাক দিবহি নেকি বুলি আমি সেইটো আশাতে আমি ৰৈ থাকোঁ। ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈকে আমি ৰৈ থাকোঁ, কোনোবা মানুহ আমাক দিবহি নেকি বুলি আমি ৰৈ থাকোঁ। এই কথাষাৰ শুনিলে, কথাকেইষাৰ কিমান কষ্ট আছে, কিমান কষ্টত আছে, ভুগিছে। মই ৰাইজক এইটোৱে মোৰ ফালৰ পৰা আশীৰ্বাদ কৰিছোঁ, সোনকালে আগৰ দৰে হৈ আহক, আগৰ দৰে উঠক। কষ্টটো হ'লেই বাৰু, তথাপিতো আমাৰ ফালৰ পৰা যিমান পাৰিছোঁ আমি সহায় কৰিছোঁ আপোনালোকক, যোনে যি পাইছে, যোনে যি পাৰিছে দিবলৈ। আপোনালোকে ভালকৈ থাকক। এইটো কি ক'ম আৰু, আমাৰো দুখ লাগিছে দেখি, বহুত বেয়া লাগিছে। ভিডিঅ' প্ৰায় পাই আছোঁ আমি নিউজত। মোৰ ফালৰ পৰা এইটো আশা কৰিলোঁ ভগৱানৰ ওপৰত সোনকালে ঠিক কৰি দিব।